ওয়েলকাম টু ফ্রেশ মোটিভেশন এছামিজ চেনেল। আহক আমি কিছু বাস্তৱ কথা শিকো। ফুলৰ সুগন্ধ পাবলৈ ফুলক নাকৰ ওচৰত আনিব লাগে, কিন্তু পচা বস্তুৰ দুৰ্গন্ধ দূৰৰ পৰাই আহি থাকে। ঠিক তেনেকৈ যোগ্য ব্যক্তিক টানি ওচৰত আনিব লাগে আৰু অযোগ্য ব্যক্তি এনেই আপোনাৰ ওচৰত আহি তেল মাৰি থাকিব। 1 কেজি সোণৰ মূল্য 50 লাখ টকা আৰু 1 কেজি সাপৰ বিষৰ মূল্য 1 কোটি টকা। এতিয়া সঁচা কথা হ'ল, এই পৃথিৱীত ভাল মানুহতকৈ বেয়া মানুহৰ মূল্য বেছি। 1 টকাৰ কইন মাটিত পৰিলে শব্দ হয়, কিন্তু 2000 টকাৰ নোট মাটিত পৰিলে শব্দ নহয়। ঠিক তেনেকৈ জ্ঞানী ব্যক্তি মানুহৰ লগত কেতিয়াও তৰ্ক নকৰে আৰু অজ্ঞানী ব্যক্তি সদায় মানুহৰ লগত তৰ্ক কৰিবই। ধনী ব্যক্তিসকলে খায় জমা কৰা টকা, গৰীব ব্যক্তিসকলে পায় ত্ৰাণ, মধ্যবিত্তসকলে হাত নাপাতে যদি যায় তেওঁৰ মান। চকু লজ্জাৰ ভয়ত তেওঁলোকে মাটি কামুৰি খায়, তথাপিও তেওঁলোকে কাৰো ওচৰত হাত পাতি নাচায়। জাহাজৰ চাৰিওফালে পানী থাকে, তথাপিও জাহাজ ডুবি নাযায়, আৰু যেতিয়াই পানী জাহাজৰ ভিতৰত সোমাই যায় তেতিয়াই জাহাজ ডুবি যায়। ঠিক তেনেকৈ মানুহৰ চাৰিওফালে বেয়া মানুহে যিমানেই সমালোচনা নকৰক তেওঁৰ কোনো ক্ষতি নহয়, কিন্তু যেতিয়াই সেই বেয়া মানুহক নিজৰ জীৱনৰ অংশ কৰি লোৱা হয় তেতিয়াই তেওঁ আপোনাৰ জীৱনক লাহে লাহে ধ্বংস কৰিবলৈ ধৰে। সেইকাৰণেই নিজক বেয়া মানুহৰ পৰা আঁতৰত ৰাখিব, তেতিয়াই আপুনি ভাল থাকিব। এদিনাখন এটা চৰায়ে এটা মৌ মাখিক প্ৰশ্ন কৰিলে যে তোমালোকে ইমান কষ্ট কৰি মৌ জমা কৰা আৰু মানুহে সেই মৌ কাটি লৈ যায়, তোমালোকৰ কষ্ট নহয়? তেতিয়া মৌ মাখিয়ে ক'লে, নহয়, কাৰণ মানুহে আমাৰ মৌ চুৰি কৰিব পাৰে, কিন্তু কৌশল নহয়। ঠিক তেনেকৈ কোনোবাই আপোনাৰ সম্পদ চুৰি কৰিব পাৰে, কিন্তু সত্য বা গুণ নহয়। আপোনাৰ সত্য আপোনাৰ সম্পদ, যিটো কোনেও চুৰি কৰিব নোৱাৰে। পৃথিৱীত আটাইতকৈ সুখী মানুহ পাগল, কাৰণ তাৰ না আছে সুখ, না আছে দুখ, না আছে হিংসা, না আছে কোনো লোভ। নিজেও নঠগে আৰু আনকো নঠগায়। আজি টকাৰ অভাৱ নাই, ঘৰৰ অভাৱ নাই, আজি খোৱা বস্তুৰ অভাৱ নাই, তথাপিও কোনেও শান্তিত নাই। ভাল পোৱাৰ অভাৱ, বিবেকৰ অভাৱ আৰু শ্ৰদ্ধাৰ অভাৱ। ধন্যবাদ ফৰ